নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ অসমীয়া ফ্যামিলি কিচেনৰ আন এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আকৌ মই আপোনালোকৰ বাবে লৈ আনিছোঁ এটি নতুন ভিডিঅ'। আপোনালোকে হয়তো থাম্বনেইলটো দেখি গমেই পাইছে যে আজি আপোনালোকক মই কি বনাবলৈ শিকাম। হয়, আজি মই আপোনালোকক বনাবলৈ শিকাম ফ্ৰাইড তন্দুৰী চিকেন। ফ্ৰাইড তন্দুৰী চিকেন বনাবৰ বাবে মই ব্যৱহাৰ কৰিছোঁ প্ৰায় 600 গ্ৰাম ব্ৰইলাৰ মুৰ্গী। ব্ৰইলাৰ মুৰ্গী পিচকেইটা মই সৰু সৰু কৰি লৈছোঁ, কাৰণ সৰু সৰু কৰি ল'লে মেৰিনেশ্যনত সহায় হয়। আপোনালোকে হয়তো প্ৰায়ভাগে ৰেষ্টুৰেণ্ট আৰু ধাবাত তন্দুৰী চিকেন খাই পাইছে, কিন্তু ঘৰত কেনেধৰণে আমি একজেক্ট স্মকি ফ্লেভাৰটো আনিব পাৰোঁ ৰেষ্টুৰেণ্ট আৰু ধাবাৰ দৰে, সেইখিনি মই আপোনালোকক এই ভিডিঅ'টোত দেখাই গৈ আছোঁ। প্ৰথমতে মই মাংসখিনি এটা পাত্ৰত লৈ লৈছোঁ। তাৰপিছত মেৰিনেশ্যনৰ বাবে মই ব্যৱহাৰ কৰিছোঁ 15 চামুচ দৈ লগত দিছোঁ মই আদা নহৰু কটা। মই এইখিনিতে আপোনালোকক এটা চিক্ৰেট কৰি ল'বলৈ বিচাৰিছোঁ। আপোনালোকে সদায় তন্দুৰী চিকেন বনাওঁতে এটা কথা মনত ৰাখিব, যাতে আপোনালোকে নহৰুৰ পৰিমাণটো আটাইতকৈ বেছি দিয়ে, তেতিয়াহে যি তন্দুৰী চিকেনৰ গোন্ধ সেই গোন্ধটো আহিব। যেনেধৰণে ধাবা আৰু ৰেষ্টুৰেণ্টত তন্দুৰী চিকেনৰ গোন্ধ আহে, ঠিক তেনেধৰণে একজেক্ট গোন্ধটো আহিব যদি আপোনালোকে এই চিক্ৰেটটো ফ'ল' কৰে। লগতে আপোনালোকে ইয়াতে সোৱাদ অনুসৰি নিমখ দি ল'ব। তাৰপিছত হাতেৰে গোটেইখিনি বস্তু সানি ল'ব। মই হাত ব্যৱহাৰ কৰিছোঁ কাৰণ হাতেৰে সানিবলৈ সহজ হয়। গোটেইখিনি আপোনালোকে 30 মিনিট মেৰিনেট কৰি ৰাখিব। মিনিমাম 30 মিনিট মেৰিনেট কৰি ৰাখিব। তাতকৈ বেছি ৰাখিলে আৰু ভাল হয়, কিন্তু মোৰ হাতত সময় নাছিলে, সেইবাবে মই 30 মিনিট মেৰিনেট কৰি ৰাখিছোঁ। মেৰিনেট হৈ যোৱাৰ পিছত ইয়াতে মই বাকীখিনি মছলা দিম। ইয়াতে মই দিছোঁ প্ৰায় 3 চামুচ চিকেন মছলা দি হৈ যোৱাৰ পিছত ইয়াতে মই দিছোঁ 1 চামুচ গৰম মছলাৰ লগত মই দিছোঁ 1 চামুচ ধনিয়া পাউডাৰৰ লগত মই দিছোঁ 1 চামুচ টমেটো কেটচাপৰ লগত মই ইয়াতে চিলি চচো দিছোঁ, 1 চামুচ চিলি চচ দিছোঁ। লগত মই দিছোঁ 1.5 চামুচ জিৰা পাউডাৰ হৈ যোৱাৰ পিছত মই দিছোঁ 1 চামুচ ভিনেগাৰ আৰু সোৱাদ অনুসৰি ৰেড চিলি পাউডাৰ। এইখিনিতে মই আপোনালোকক এটা চিক্ৰেট ক'ব বিচাৰিছোঁ, সদায় তন্দুৰী চিকেন বনাওঁতে ধনিয়াতকৈ জিৰা গুড়ি বেছি দিব। যিহেতু মই ধনিয়া 1 চামুচ ব্যৱহাৰ কৰিছোঁ, সেইকাৰণে ইয়াতে মই 1.5 চামুচ জিৰা গুড়ি ব্যৱহাৰ কৰিছোঁ। সকলোখিনি দি হৈ যোৱাৰ পিছত মই ভালদৰে সানি ল'লোঁ। তাৰপিছত মই ইয়াতে দিছোঁ ফুড কালাৰ। আপোনালোকে যদি ফুড কালাৰ ব্যৱহাৰ কৰিবলৈ বেয়া পায়, তেনেহ'লে আপোনালোকে কাশ্মীৰী ৰেড চিলি পাউডাৰো দিব পাৰে। তাৰপিছত বাইণ্ডিঙৰ বাবে মই ইয়াতে দিছোঁ কৰ্ণফ্লাৱাৰ, মিঠাতেল 1 চামুচ আৰু 2 চামুচ গাখীৰ। তাৰপিছত গোটেইখিনি ভালদৰে মই সানি লৈছোঁ। এইখিনি মই আকৌ 30 মিনিট মেৰিনেট কৰি ৰাখি দিম। আপোনালোকে ইয়াতকৈ বেছিও মেৰিনেট কৰি ৰাখিব পাৰে। তাৰপিছত মই এখন কেৰাহী লৈছোঁ। কেৰাহী লোৱাৰ পিছত মই ইয়াতে তেল দিছোঁ। তেলখিনি গৰম হ'বলৈ মই অলপ ৰখি দিছোঁ। তেলখিনি গৰম হৈ যোৱাৰ পিছত ইয়াতে মই ভালদৰে মাংসখিনি ভাজি ল'ম। এয়া চাওক, মই এপিচকৈ মাংসখিনি দি গৈছোঁ। ইয়াতে মই আপোনালোকক কেইটামান টেকনিক শিকাবলৈ ওলাইছোঁ, ভাজিবলৈ কেনেকৈ লাগে মাংস পিচবোৰ। আপোনালোকে ভাজোঁতে মনত ৰাখিব যাতে আপোনালোকে ঢাকনি কেতিয়াও নামাৰে, কাৰণ ঢাকনি মাৰিলে কি হ'ব, মাংসখিনি ড্ৰাই ফ্ৰাই নহ'ব, কাৰণ মাংসৰ নিজস্ব পানী থাকে, পানীখিনি ওলাবলৈ ধৰিব আৰু তাৰপিছত কি হ'ব, মাংসখিনি ঢিলা হৈ যাব, কুৰকুৰাও নহয়, মানে ফ্ৰাই নহ'ব, ড্ৰাই ফ্ৰাই নহ'ব। তাৰপিছত এটা ছাইড ভালদৰে হৈ যোৱাৰ পিছত আপোনালোকে ইপিনে লুটিয়াই দিব মাংসখিনি। এইখিনিতে আৰু এটা কথা ক'বলৈ বিচাৰিছোঁ, আপোনালোকে যাতে মাংসখিনি বেছি ফ্ৰাই কৰি নেপেলায়, একদম কুৰকুৰি কৰি নেপেলায়। আৰু কুৰকুৰি কিয় কৰিব নালাগে সেই কথা মই আপোনালোকক লাহে লাহে কৈ গৈ আছোঁ। মাংসখিনি মোৰ হৈয়ে গ'ল। এতিয়া মই মাংসখিনি কাঢ়ি ল'ম। মাংস কাঢ়োঁতে মই টিচু পেপাৰ ব্যৱহাৰ কৰিছোঁ, যাতে মাংসৰ যি এক্সট্ৰা অইল থাকে সেই অইলখিনি টিচু পেপাৰে শুহি লয়। এনেধৰণে আপোনালোকে গোটেই মাংসখিনি উলিয়াই ল'ব। এতিয়া আমি ইয়াতে স্মকি ফ্লেভাৰটো আনিবলৈ ট্ৰাই কৰিম। আপোনালোকক দেখাই আছোঁ কেনেধৰণে ৰেষ্টুৰেণ্টত যি স্মকি ফ্লেভাৰ আনে, সেই ফ্লেভাৰটো আনিব পৰা যায় ঘৰতে। সেইবাবে মই বাটাৰ লৈছোঁ। বাটাৰখিনি মই আগতীয়াভাৱে গলাই লৈছোঁ। এনেধৰণে আপোনালোকে গলাই ল'ব। এতিয়া মাংস পিচবোৰত মই বাটাৰখিনি সানি ভালকৈ আপোনালোকে প্ৰত্যেকটো পিছতে বাটাৰখিনি সানিব। দুটা ছাইডতে আপোনালোকে বাটাৰখিনি সানি ল'ব। মই ব্ৰাছ ব্যৱহাৰ কৰিছোঁ বাটাৰখিনি সানিবৰ বাবে। আপোনালোকে এনেধৰণে বাটাৰখিনি সানি ল'ব মাংস পিচখিনিত ভালদৰে, একদম গুটিকেইটা পিছত আপোনালোকে ভালদৰে বাটাৰখিনি সানি ল'ব। এইখিনিতে মই আপোনালোকক ক'বলৈ বিচাৰিছোঁ, যিসকল ব্যক্তি আমাৰ চেনেলটোলৈ নতুনকৈ আহিছে, তেওঁলোকে যাতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে। এয়া চাওক, মোৰ গোটেই বাটাৰখিনি সানি হৈ গ'ল। মই গোটেইখিনি পিছত ভালদৰে বাটাৰখিনি সানি ল'লোঁ। এতিয়া আমি আটাইতকৈ ইম্পৰ্টেণ্ট ষ্টেপটোলৈ আহোঁ। মই এনেধৰণে গেছত জুই জ্বলাই ল'লোঁ। তাৰপিছত এতিয়া মই মাংসখিনি পুৰিম। এই ষ্টেপটো কৰোঁতে আপোনালোক অলপ সাৱধান হ'ব লাগিব, কাৰণ বেছি যদি জ্বলাই দিয়ে তেনেহ'লে মাংসখিনি তিতা হৈ যাব পাৰে, মাংসখিনি সোৱাদটো তিতা হৈ যাব পাৰে। সেইকাৰণে অকণমান আপোনালোক সাৱধান হ'ব লাগিব। আৰু মই যে আপোনালোকক কৈছিলোঁ মাংসখিনি বেছি ভাজি নেপেলাব, এইটো কাৰণে কৈছিলোঁ, কাৰণ যেতিয়া আপুনি
নুপুৰিব মাংসখিনি যদি বেছি কুৰকুৰা কৰি পেলাই ভাজি লয় তেতিয়া কি হ'ব মাংসখিনি কাঠৰ দৰে হৈ যাব খাবৰ বাবে সেইকাৰণে মাংসখিনি বেছি আপোনালোকে ভাজি নেপেলাব আপোনালোকে অলপ ভাজি ল'ব বেছি ভাজি নেপেলাব মছলাখিনি জাষ্ট বাইণ্ডিং হোৱালৈকে আপোনালোকে ভাজিব তাৰপিছত এনেধৰণে আপোনালোকে গেছত মাংসখিনি পুৰিব এনেধৰণে পুৰিলে আপোনালোকে ৰেষ্টুৰেণ্ট আৰু ধাবাত যি স্মোকি স্মেল এটা পায় তন্দুৰী চিকেনৰ একজেক্ট স্মেলটো আহিব ঘৰতে এয়া চাওক কি ধৰণে মই মাংসখিনি পুৰি লৈছোঁ এতিয়া মই গাৰ্নিছ কৰিম মাংসখিনি মই পিঁয়াজেৰে মাংসখিনি গাৰ্নিছ কৰিম স্মেলটো যে বৰ সুন্দৰ আহিছে আপোনালোকে যদি ঘৰত এনেধৰণে ফ্ৰাইড তন্দুৰী চিকেন বনাই খায় তেনেহ'লে আমাৰ কমেণ্ট বক্সত জনাব যে আপোনালোকে এই ৰেচিপিটো কেনে পালে আৰু অনুগ্ৰহ কৰি আমাৰ ভিডিঅ'টো আপোনালোকে লাইক আৰু শ্বেয়াৰ কৰি দিব যিসকল ব্যক্তি আমাৰ চেনেলটোলৈ নতুনকৈ আহিছে তেওঁলোকে যাতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে তেতিয়া আপোনালোকে এনেধৰণে নতুন নতুন ভিডিঅ' আগন্তুক দিনতো চাই থাকিব পাৰিব আমাৰ ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ